নমস্কাৰ MD+ নিউজলৈ সমূহ দৰ্শক মই মৃণালে স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক এটা কৰি দিব লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব নাপাহৰিব। গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰী মোদীৰ মগজ ঠাণ্ডা হৈ আছে, কিন্তু এই ঠাণ্ডাৰ মগজটোৰে ল'ব কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ শিৰত বৈ আছে দেশৰ প্ৰতিগৰাকী নাৰীৰ সেন্দুৰ। গতিকে পাকিস্তানক প্ৰতিটো উত্তৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিয়নো পাকিস্তানে সোঁপাল দিয়া সন্ত্ৰাসবাদীৰ বিৰুদ্ধে শীঘ্ৰে আন এটা কঠোৰ সিদ্ধান্ত ল'ব বুলি হুংকাৰ দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুনৰ এবাৰ কৈ দিছোঁ, পাকিস্তানক পুনৰ হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিটো আক্ৰমণৰ উত্তৰ দিয়া হ'ব বুলি পাকিস্তানক। লৈ আহিছোঁ এই বিশেষ খবৰ, বাতৰিটো ভালদৰে মন কৰিব। পাকিস্তানক পুনৰ হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ভাৰতৰ সৈতে সমূহ সম্পৰ্কত কেতিয়াও ৰণ জিকিব নোৱাৰে পাকিস্তানে। পাকিস্তানে সন্ত্ৰাসবাদীক পুহি ৰাখিছে। ভাৰতক ভয় খুৱাবলৈ চেষ্টা কৰিছে পাকিস্তানে। কিন্তু পাকিস্তানে এটা কথা পাহৰি গৈছে যে ভাৰতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী থিয় হৈ আছে। মোদীৰ দিমাগ ঠাণ্ডা আছে আৰু ঠাণ্ডা থাকিব। মোদীৰ শিৰত ৰক্ত নহয়, গৰম সেন্দুৰ বৈ আছে। ভাৰতৰ ওপৰত পাকিস্তানে কৰা প্ৰতিটো আক্ৰমণৰ কঠোৰ উত্তৰ দিয়া হ'ব।